মই আন্তৰিকৈ মোৰ ইউটিউব চেনেল আন্তৰিকাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা নতুন ব্লগ লৈ আহিছোঁ। আপোনালোকে এই ব্লগটো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বলকচোন মই মোৰ ব্লগটো আৰম্ভ কৰোঁ। আমি যাবলৈ ওলাইছোঁ মোৰ বহৈ এয়া আমি আহি পাইছোঁহি। এয়া হৈছে জগন্নাথ মন্দিৰ। চাওক ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া। এয়া হৈছে জগন্নাথ ৰথ হয় এইখন। এয়া ৰথতে ভগৱানক ফুৰাই জগন্নাথক। আৰু এয়া পথাৰৰ পৰিৱেশ ইমান ধুনীয়া লাগিছে। অলপ অলপ বৰষুণো দি আছে। পৰিৱেশটো খুব ভাল হয়। আৰু এয়া মই চাকি জ্বলাবলৈ ভিতৰলৈ গৈ আছোঁ। আমি চব গৈ আছোঁ। চাওক মই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া লাগিছে। চাওকচোন মন্দিৰটো মই প্ৰথমবাৰৰ বাবে আহিছোঁ মন্দিৰটোলৈ। মই অহা নাছিলোঁ আগতে আৰু মই নামো শুনা নাছিলোঁ এইফালে আছে বুলি যে জগন্নাথ মন্দিৰ। আজি প্ৰথম শুনিছোঁ, আহিছোঁ। মোৰ খুব ভাল লাগিছে পৰিৱেশটো। মানুহৰ বৰ বেছি সমাগম নাই, মানুহ খুব কম, সেইকাৰণে বেছি ভাল লাগিছে। এয়া ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া ভিতৰলৈ আহি আছোঁ। চাওক ইমান ধুনীয়া পৰিৱেশ। এয়া এইটো দবা হয়। এয়া দবা গাৰ্জনী মাৰিছে পূৰা। এয়া ভগৱান জগন্নাথ। কিমান বছৰ হ'ল বাৰু মন্দিৰটো ইয়াত হোৱা? 3 বছৰ ন? মানুহে বৰ বেছিকৈ গম নাই পোৱা ন? আৰু আপুনি ক'ৰ হয়? ভাল অসমীয়া কৈছে, শুনি সঁচাকৈ ভাল লাগিছে। মই আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছোঁ, এই মন্দিৰটো যোৰহাটৰ চিনামৰাত আছে দেই। আমি ঘূৰি আহিছোঁ মন্দিৰৰ পৰা, বহুত ভাল লাগিলে। আমি আকৌ এটা বেলেগ জেগালৈ যাম। মন্দিৰৰ পৰা ওলাই আমি এতিয়া বৰহোলালৈ আহি আছোঁ। মোৰ দাদাৰ ফ্ৰেণ্ড এজনৰ ঘৰ হয় বৰহোলাত। আহি থাকোঁতে ৰাস্তাত এই বাগানখন দেখিলোঁ, দেখি ভিতৰলৈ সোমাই গ'লোঁ। ইমান ধুনীয়া পৰিৱেশ, চাহপাতৰ বাগান হয়। চানচতে ফটো মাৰি ল'লোঁ, ভিডিঅ' কৰি ল'লোঁ। এয়া কুমলীয়া পাত হয়, পাতবোৰ কাটিয়ে থৈছে, লাহে লাহে গজিছে আৰু পাতবিলাক। আৰু এই বাগানখন তিতাবৰত হয়। বাগানখনৰ নাম গোবিন্দপুৰ বাগান। এয়া মোৰ দাদা ফ্ৰেণ্ডৰ ঘৰলৈ আহিছোঁ। এয়া চাওক গাঁৱৰ পৰিৱেশ কি ধুনীয়া। এইটো এটা সৰু পুখুৰী আৰু এইটো এটা ডাঙৰ পুখুৰী হয়। খুব ভাল লাগিছে পৰিৱেশটো। এয়া কলগছ, এয়া হালধি। তাৰপিছতে আপোনালোকক দেখাইছে এয়া চাওক পুখুৰীটো ইমান ধুনীয়া লাগিছে। আৰু এয়া গৰু গোহালি। এইটো কি টাৰ্কি? ইমান ডাঙৰ মুৰ্গীটো। টাৰ্কি এইটো। ৱাও কি ধুনীয়া লাগিছে। এইটো আপোনালোকে এইটো চাগে বেবি টাৰ্কি ন? এয়া
হাঁহ এইটো এটা জিকা কি ধুনীয়া লাগিছে এইটো কোমোৰা এইটো এইটো এটা কোমোৰা এইজোপা হৈছে বিলাতী অমৰা ন এয়া অমৰা সৰি আছে পকি আছে এইটো মিঠা আছে এইটো এটা পকা এইটো মিঠা বিলাতী অমৰা আৰু এজোপা গছ আঞ্জা খাবলৈ ভাল এয়া মই অমৰা ছিঙিছো এতিয়া মই আপোনালোকক এয়া অমৰা দুটা ছিঙিলো আৰু মই দেখুৱাবলৈ গৈ আছো আনাৰস ইয়াত কেইটা লাগিব নো এটাহে লাগিছে এইজোপা ন কোনটো তালচেনি গছ কোনজোপা বিন্ধিছে এইজোপা ন আৰু এইজোপা হৈছে তেজপাত তেজপাত মই ছিঙিম এয়া হৈছে ৰবাব টেঙা এইটো এটা ৰবাব টেঙা দাদা পাৰক ৰবাব টেঙা পাৰিছে ওপৰত লাগি আছে সৰু হৈ আছে ন হৈ যাব এটা দিয়ক এয়া দাদাৰ ঘৰ হয় আমি দাদাৰ ঘৰৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ দাদাৰ বাৰী চালোঁ বহুত ভাল লাগিলে নথকা বস্তু নাই আৰু বহুত নতুন নতুন গছ দেখিলোঁ আপোনালোককো দেখুৱালোঁ তাৰপিছত আমি দাদাৰ ঘৰ বৰহোলাত আছিলে আমি এতিয়া তিতাবৰলৈ আহি আছোঁ বহুত ভোক লাগিলে সেইকাৰণে তিতাবৰত সোমাই এইখন ধনচিৰি ধাবা হয় ধনচিৰি ধাবাত বহি আমি কিবা এটা খাবলৈ অৰ্ডাৰ দিছোঁ আৰু আমি খানা খাই এতিয়া ঘৰলৈ যাম এয়া আমাৰ খানা আহি গৈছে পালে চিপছ খাইছে সি ভাত নাখায় বোলে আজি সি থাকিব ধাবাতে খাই লওঁ দে ভোক লাগিছে ফুৰি আহিলোঁ এতিয়া খাই লওঁ বহুত টেষ্টি খানা বন্ধুসকল আজি বহুত বেছি এনজয় কৰিলোঁ বহুত ভাল লাগিলে নতুন জেগালৈ গ'লোঁ মন্দিৰলৈ গ'লোঁ নতুন বস্তু দেখিলোঁ নেদেখা বস্তু দেখিলোঁ আপোনালোককো দেখুৱালোঁ আৰু ফাইনেলি এতিয়া আমি ঘৰলৈ ঘূৰি আহি আছোঁ